সকল কি খবৰ মই যদুমণিয়ে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে টাইটেল দেখি গম পাইছে যে আজিৰ ভিডিঅ'টোত আপোনালোকক কি ক'ব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত মই এটা আপোনাৰ মোবাইলৰ পৰা আপুনি এটা ইউটিউব চেনেল কেনেকৈ খুলিব আৰু সেই ইউটিউব চেনেলটোত কি কি কৰিবলগীয়া প্ৰয়োজনীয় কাম আছে তো সকলোখিনি মই এই ভিডিঅ'টোত A to Z আপোনালোকক শিকাই দিম। তো বন্ধুসকল ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। তাৰপিছত আপুনিও এটা ইউটিউব চেনেল খুলিব পাৰিব আৰু আপোনাৰ ভাল লগা ভিডিঅ'বোৰ আপোনাৰ ইউটিউব চেনেলত আপুনি আপলোড কৰিব পাৰিব। ঠিক আছে বন্ধুসকল, বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এতিয়া আপুনি ইউটিউব একাউণ্টটো খুলিবলৈ হ'লে আপুনি এটা জিমেইল একাউণ্ট খুলিব লাগিব। তো আপুনি আপোনাৰ ক্ৰম ব্ৰাউজাৰত গৈ আপুনি জিমেইল ক্ৰিয়েট একাউণ্ট বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ এনেকুৱা আহিব। তাৰপিছত তলত দেখিছে ন ক্ৰিয়েট ইয়ৰ গুগল একাউণ্ট, তাত আপুনি ক্লিক কৰিব। ঠিক আছে, তাৰপিছত আপোনাৰ আহিব ফাৰ্ষ্ট নেম লাষ্ট নেম। তো আপোনাৰ চেনেলটোৰ নাম কি দিব বিচাৰে সেইটো নামতে আপুনি জিমেইল একাউণ্টটো খুলি ল'ব। মই যদুমণি ব্লগ বুলি চেনেলৰ নামটো দিব বিচাৰিছোঁ। তো মই যদুমণি ব্লগ বুলিয়ে যদুমণিটো ফাৰ্ষ্ট নেম দিছোঁ, ব্লগটো লাষ্ট নেম দিছোঁ। তাৰপিছত আপোনাৰ আহিব ইউজাৰ নেমটো আপুনি তাত তলত থাকিবই, হ'লেও আপুনি নিজৰ মতে আপুনি লগাই ল'ব পাৰিব। ইয়াত মই তলত যিটো দেখিছে আপুনি যদুমণি ব্লগ বুলি ওলাই আছে, তাৰপিছত আপোনাৰ ব্লগ যদুমণি বুলি আছে। মই যদুমণি ব্লগটো চিলেক্ট কৰিম। তাৰপিছত আপুনি ইয়াত আপুনি 8টা সংখ্যাৰ বা আপুনি এটা পাছৱৰ্ড ছেভ কৰিব লাগিব। তো মই পাছৱৰ্ডটো ছেভ কৰি ল'ম। তাৰপিছত আপুনি যিটো নেক্সট বুটাম দেখিছে নেক্সটত ক্লিক কৰি দিছোঁ। তাৰপিছত আপুনি দেখিছে ন লোডিং হৈ আছে। তো ইয়াত আপুনি পাছৱৰ্ডটো ছেভ কৰি থ'ব পাৰে। তাৰপিছত আপোনাৰ এটা ফোন নম্বৰ বিচাৰিব, সেই ফোন নম্বৰটো আপুনি দিব। যিকোনো এটা নাম্বাৰ আপোনাৰ যি নাম্বাৰ দিব বিচাৰে সেই নাম্বাৰটো দিব। দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব। নেক্সটটো ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইললৈ এটা আপোনাৰ OTP আহিব। তো আপুনি সেই OTPটো তাত দিব লাগিব। এটা ভেৰিফিকেশ্যন কোডটো আপুনি ঢালি দিব। মই এতিয়া দি দিছোঁ। দিয়াৰ পিছত আপোনাৰ তলত যিটো আপোনাৰ অপশ্যন দেখিছে ভেৰিফাই বুলি, তাত আপুনি ক্লিক কৰি দিব। দেখিছে এতিয়া ইয়াত আহিছে আপোনাৰ ৰিকভাৰী ইমেইল এড্ৰেছ। আপুনি মানে কেতিয়াবা যদি এইটো ইমেইল আপোনাৰ পাহৰি থাকে তেতিয়া আপুনি বেলেগ এটা ইমেইল আইডিৰ পৰা যেতিয়া যিটো ৰিকভাৰী ইমেইল ইয়াত দিব সেইটোৱে আপুনি আপোনাৰ জিমেইল একাউণ্টটো বা ইউটিউব একাউণ্টটো ঘূৰাই আনিব পাৰিব। তো তাৰপিছত আপোনাৰ ইয়াত যিখিনি দেখাইছে সেইখিনি পূৰাই ল'ব। আপোনাৰ ডেট অফ বাৰ্থ, তাৰপিছত জেণ্ডাৰ সেইকেইটা পূৰাই ল'ব। মই ডেট অফ বাৰ্থ পূৰাই দিছোঁ। এতিয়া মই আপোনাক দেখাবৰ কাৰণে যিকোনো এটা মই দি দিছোঁ। তো তাৰপিছত আপুনি জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল। তাৰপিছত আপুনি নেক্সট যিটো বুটাম আছে সেইটোত ক্লিক কৰিব। দেখিছে ন? তাৰপিছত আপোনাৰ আহিব yes I am in, ইয়াত আপুনি ক্লিক কৰি দিব। হয় মই হয়। তাৰপিছত ক্লিক কৰাৰ পিছত আপোনাৰ তললৈ যাব একেবাৰে। তাৰপিছত I agree to ওলাব, I agree to আপুনি ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ জিমেইল একাউণ্টটো ইয়াত ক্ৰিয়েট হৈ যাব। দেখিছে নহয়? তো তাৰপিছত আপুনি আকৌ ক্ৰম ব্ৰাউজাৰত গৈ আপুনি চাৰ্চ কৰিব youtube.com বুলি। আপুনি তাত গৈ ক্ৰম ব্ৰাউজাৰত গৈ চাৰ্চ কৰিব। ঠিক আছে, ইউটিউব একাউণ্ট আপুনি তাত গৈ আকৌ চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ ওপৰত যিটো 3 ডট দেখিছে তাত আপুনি গৈ ডেস্কটপ ছাইড কৰি ল'ব। চবেই জানেই বাৰু সেইটো। ডেস্কটপ ছাইড কৰি ল'লে আপুনি ছেটিংছখিনি গোটেইখিনি পাব লেপটপৰ নিচিনাকৈ।
গম পাইছে তাৰপিছত আপোনাৰ যিটো ৰাইট সাইডে লোগো দেখিছে আপোনাৰ চেনেলৰ লোগোটো দেখিছে না জে বুলি ওলাই আছে মোৰ ভাগৰ তাত গৈ আপুনি ক্ৰিয়েট চেনেলত ফাৰ্ষ্ট যেটো অপচন আছে ক্ৰিয়েট চেনেলত গৈ আপুনি ইয়াত অহা পিছত আপোনাৰ গেট ষ্টাৰ্টত আপুনি ক্লিক কৰি দিব তো আপোনাৰ এনেকৈ আহিব আপুনি নিজৰ হিচাপে নাম দিব পাৰে তো মই সেকেন্ড অপচনটোত মই ক্লিক কৰিম তো তাত মই নিজৰ মতে নামটো চেনেলৰ যেটো নাম হ'ব সেই নামটো মই ক্ৰিয়েট কৰিম দেখিছে আপোনাৰ এতিয়া ক্ৰিয়েট ইয়োৰ চেনেল নেম ঠিক আছে ইয়াত ক্ৰিয়েট ইয়োৰ চেনেল নেমত আপোনাৰ যেটো আপোনাৰ নিজৰ পছন্দৰ নামটো আপুনি ইয়াত ভৰ্তি কৰি তলত যেটো আই আন্ডাৰষ্টেণ্ড বুলি এটা ক্লিক কৰিবলৈ খালি ঘৰ আছে হেতুত ক্লিক কৰি আপুনি ক্ৰিয়েট যেটো বুটাম দেখিছে ক্ৰিয়েটত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনাৰ ইউটিউব যেটো একাউন্ট হেতু আপোনাৰ ক্ৰিয়েট হৈ যাব আপুনি গৈ ইউটিউবত চাবও পাৰে ক্ৰিয়েট হোৱাৰ পিছত তো তাৰ পিছত আপুনি আকৌ সাৰ্চ কৰিব youtube.com বুলি তো তাৰ যিখিনি সেটিং আপোনাৰ যেটো আপোনাৰ চেনেলটো যেটো সেটিং খিনি আকৌ আগৰ দৰে আপুনি 3 ডটত ক্লিক কৰি ডেস্কটপ সাইড কৰি ল'ব ডেস্কটপ সাইড কৰাৰ পিছত আপোনাৰ এনেকৈ ওপেন হৈ যাব ওপেন হোৱাৰ পিছত আপোনাৰ যেটো ৰাইট সাইডে আপোনাৰ যেটো চেনেলৰ লোগো এটো মোৰ ইয়াত জে বুলি ওলাই আছে এতিয়া মই তেলকে লোগো লগোৱা নাই তো হে জেটোত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়োৰ চেনেল বুলি ওলাব ফাৰ্ষ্ট যেটো অপচন আছে তাৰ পিছত আপোনাৰ এনেকৈ এটা পেজ ওপেন হৈ যাব তাৰ পিছত আপুনি কাস্টম চেনেলত আপুনি ক্লিক কৰি দিব কাস্টম চেনেলত ক্লিক কৰাৰ পিছত এনেকৈ ওলাই যাব তো আপোনাৰ এটো যেটো লোগোটো আপুনি কেনেকৈ বনাব মই আগতে এটা ভিডিও বনাই থোৱা আছে মোৰ চেনেলত আপুনি লোগো কেনেকৈ বনাই চাই লব পাৰিব ঠিক আছে তো মই এখানে দিয়া নাই আপোনাক কেনেকৈ বনাব এতিয়া মই যেটো মোৰ লোগো মই হেতু আপোনাক লগাই দেখাইছো আপুনি যে যেটো অপচন দেখিছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত তলত ওলাব এডিট চেনেল আইকন বুলি তাত আপুনি ক্লিক কৰাৰ পিছত তাৰ পিছত আপোনাৰ যেটো লোগো আপুনি বনাই থৈছে আপোনাৰ গ্যালাৰীত আছে হেতু আপুনি ইয়াত আপুনি আপলোড কৰিব এই দেখিছে না আপলোড ফটো বুলি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত যেটো ফাইল বুলি আছে ফাইলত ক্লিক কৰিব ৰাইট সাইডে ক্লিক কৰাৰ পিছত মই আগতে বনাই থৈছো এটো দেখিছে না এটো মই সিলেক্ট কৰি দিলো এতিয়া আপলোড হৈ আছে মোৰ যেটো চেনেলৰ লোগো দেখিছে এটো আপুনি ক্ৰপ কৰি লব পাৰে কিমান ৰাখে কিমান মই ডন কৰি দিলো তাৰ পিছত এতিয়া মোৰ যেটো চেনেলৰ লোগো দেখিছে না এতিয়া মোৰ ভাগৰ লোগোটো ইয়াত আপলোড হৈ গল তো তাৰ পিছত আপুনি ইয়াত যেটো চেনেলৰ আৰ্ট হয় তো এই আৰ্টটো আপুনি কেনেকৈ লগাব ঠিক আছে এই চেনেলৰ আৰ্টটো কেনেকৈ বনাব মই দেখাই দিছো বলক আপুনি এটা এতিয়া আপোনাৰ প্লে ষ্টৰ যেটো আছে ওপেন কৰিব ওপেন কৰি আপুনি তাত আপুনি কেনভা গ্ৰাফিক্স বুলি এটা এপছ আছে ইয়াত বহুত ধুনীয়াকৈ বনাব পাৰে তো মই তাত আপোনাক বনাই দেখাই দিছো কেনভা গ্ৰাফিকটো আপুনি ইনষ্টল কৰিব ইনষ্টল কৰাৰ পিছত এনেকৈ এতিয়া মোৰ ইনষ্টল হৈ আছে ঠিক আছে তাৰ পিছত আপোনাৰ ওপেন বুলি আহিব ওপেন যেটো অপচন আছে ওপেনটোত আপুনি ক্লিক কৰি দিব ঠিক আছে ওপেনটো ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ এই এপছটো ওপেন হৈ যাব তাৰ পিছত ওপৰত যেটো সাৰ্চ দেখিছে ওপৰত আৰু আপুনি সাৰ্চ কৰিব লাগিব আপুনি যি বনাও বুলি কলেও পাৰে এটো এপছত আপুনি থাম্বনেল লোগো সকলোখিনি বনাব পাৰে আপুনি ইয়াত সাৰ্চ কৰিব ইউটিউব চেনেল আৰ্ট বুলি তো ইয়াত আহি গৈছে দেখিছে না ইউটিউব চেনেল আৰ্ট তো আপুনি যি মনৰ পছন্দৰ বনাব পাৰে মই এটো বনাইছো সকলোখিনি ফ্ৰী আছে তাৰপিছত আপুনি এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ইগিটা ইয়াত ওয়ার্ড গিটা আছে এই প্ৰথম ডাঙৰকৈ ওয়ার্ড আছে তাত ক্লিক কৰিব তাৰপিছত আপোনাৰ কিবোৰ্ডখন আহি যাব তো ইয়াত মোৰ যদুমণি ব্লগ বুলি মই দিছো চেনেলৰ আৰ্টটো মোৰ যেটো চেনেলৰ নাম তো মই দেখিছে যদুমণি ব্লগ বুলি আপুনি ইয়াত মই টাইপ কৰিলো তাৰ পিছত আপুনি সৰুকৈ যেটো এটা লাইন আছে আপুনি আপোনাৰ চেনেলটো আপুনি কি ইয়াত আপুনি মতলব আপলোড কৰিব আপুনি কি দিব তো আপুনি তাত লিখিব সৰুকৈ লিখিব তেতিয়াহে আপোনাৰ যেটো চেনেল আৰ্ট আছে তাৰ আপোনাৰ ডাঙৰকৈ ওলাব ইয়াত অলপ সৰুকৈ ওলাব আপুনি জুম কৰিব দৰকাৰ নাই
ইয়াত আপুনি মই ইয়াত আছামিজ ব্লগ বুলি দিছোঁ মই এক্সাম্পলৰ কাৰণে দিছোঁ আপুনি আপোনাৰ কি বনায় আপোনাৰ নিজৰ হিচাপত আপুনি দিব পাৰিব তো ইয়াত আপুনি কালাৰো চেঞ্জ কৰিব পাৰিব তলত অপশ্যন আছে যিকোনো যি কালাৰ আপোনাৰ ভাল লাগে বা যিটো কালাৰ আপোনাৰ অলপ এট্ৰেকশ্যন হয় সেই এট্ৰেকশ্যন কালাৰটো দিব ঠিক আছে মই এইটো আপোনাক এক্সাম্পলৰ কাৰণে দিছোঁ আপোনাৰ যেতিয়া নিজৰটো বনাব অলপ টাইম দি বনাব অলপ ভালকৈ বনাব তাৰপিছত আপোনাৰ ওপৰত এটা শেপ বুলি অপশ্যন আহিব শেপৰ এটা লোগো আহিব সেইটোত আপুনি দেখিছেনে শেপৰ বুটামটো তাত আপুনি ক্লিক কৰি দিব ঠিক আছে দেখিছেনে মোৰ এতিয়া যিটো চেনেলৰ আৰ্ট এইটো সেভ হৈ গৈছে তো আপোনাক এতিয়া মই লগাই দেখাই দিছোঁ এইটো দেখিছেনে এড চেনেল আৰ্ট বুলি তো ইয়াত আপুনি ক্লিক কৰিব লাগিব আপোনাৰ যিটো চেনেল আপুনি এতিয়া আৰ্ট বনালে সেইটো আপুনি ইয়াত কেনেকৈ লগাব মই দেখাই দিছোঁ যিটো এড চেনেল আৰ্ট আছে তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ আহিব দেখি আছে না তাৰপিছত আপোনাৰ ডাৰ্ক ফটো হিয়াৰ আপুনি যিটো ব্লু কালাৰ আছে তাত ক্লিক কৰিব তাৰপিছত আপোনাৰ ইয়াত ফাইল বুলি আহিব আপুনি যিটো বনালে সেইটো ইয়াত আপলোড কৰিব মই এতিয়া যিটো আপোনাক এক্সাম্পলৰ কাৰণে বনাই দিছিলোঁ সেইটো মই ইয়াত আপলোড কৰিম ঠিক আছে ফটোটো ক্লিক কৰি ল'ব ক্লিক কৰাৰ পিছত এনেকৈ দেখিছেনে আপলোড হৈ আছে আপলোড হোৱাৰ পিছত আপোনাৰ ইফালে তললৈ আপুনি ইয়াত একো কৰিব দৰকাৰ নাই প্ৰয়োজন নাই আপুনি ইয়াত সাবমিট বুলি আছে দেখক ইয়াত সাবমিটৰ আপুনি সিলেক্ট কৰি দিব দেখিছে মোৰ এইটো সেভ হৈ গৈছে চেনেলৰ আৰ্টটো দেখিছে চেনেলৰ আৰ্টটো মোৰ এতিয়া মোৰ কি ধুনীয়াকৈ আহি গ'ল দেখিলেন তাত অলপ সৰু সৰুকৈ ওলাই আছিলে ইয়াত দেখিছে এতিয়া কিমান ডাঙৰকৈ আপোনাৰ চেনেলৰ আৰ্টটো ওলাই গৈছে তো আপুনি ইয়াত আৰু ইয়াত যিটো আপোনাৰ এবাউটত আপুনি লিখিব পাৰে আপোনাৰ চেনেলটোত কাৰণ আপোনাৰ এজন ভিউৱাৰ্ছ আহিলে সেইজনে আপুনি কি বনাব আপোনাৰ চেনেলটোত তো আপুনি চাবলৈ হ'লে তাত আপুনি ডেছক্ৰিপশ্যনটো লিখিব লাগিব মই ইয়াত এনেই এক্সাম্পলৰ কাৰণে মই মোৰ পৰিচয়টোকে লিখি দিছোঁ তো আপুনি লিখিলে আপোনাৰ যিটো আপুনি চেনেলৰ আপুনি কি বনাব কি দিব তো সেইখিনি ডেছক্ৰিপশ্যনখিনি আপুনি ধুনীয়াকৈ দি দিব তো মই ইয়াত এক্সাম্পলৰ কাৰণে অলপ লেট হৈ যায় সেইকাৰণে মই তাৰপিছত আপুনি ডনটোত ক্লিক কৰি দিব দেখিছেনে ডনটোত ক্লিক কৰাৰ পিছত আপোনাৰ এইটো সেভ হৈ গ'ল তাৰপিছত ফৰ বিজনেছ ইনকুৱাৰিজ ইয়াত আপুনি আপোনাৰ জিমেইল একাউণ্টটো দিব পাৰে মই ইয়াত যিকোনো এটা জিমেইল একাউণ্ট দি দিছোঁ তাৰপিছত আপুনি ডন কৰি দিব ঠিক আছে ডন কৰাৰ পিছত আপোনাৰ জিমেইল একাউণ্টটো সেভ হৈ যাব তাৰপিছত আপুনি কি লোকেশ্যনৰ পৰা আপুনি দি আছে তো মই ইণ্ডিয়াৰ পৰা দিছোঁ মই কোনখন কাণ্ট্ৰি আপোনাৰ চিলেক্ট কৰি ল'ব লাগে তো আমাৰ এতিয়া মোৰ ইণ্ডিয়া কাণ্ট্ৰি তেতিয়াহ'লে মই ইণ্ডিয়াটো চিলেক্ট কৰিম তললৈ আহিব তললৈ আহি আপোনাৰ ইয়াত ইণ্ডিয়া বুলি থাকিব চাব দেখিছেনে ইণ্ডিয়া আপুনি চিলেক্ট কৰি দিব চিলেক্ট কৰাৰ পিছত দেখিছেনে ইয়াত আহিছে আপলোড কাণ্ট্ৰি ছাকচেছফুলি তো আপোনাৰ তাৰপিছত দেখিছে আপুনি লিংকছ বুলি তো এই লিংকছটোত আপুনি আপোনাৰ যিটো টুইটাৰ ফেচবুক ইনষ্টাগ্ৰাম সকলোখিনি আপুনি তাত এই যিটো এড অপশ্যন আছে এই এড অপশ্যনটোত আপুনি ক্লিক কৰিব ক্লিক কৰি এইটো যিটো ডন বুলি আছে ডনটোত ক্লিক কৰি দিব আপোনাৰ গোটেইখিনি আপোনাৰ ফেচবুক ইউটিউব সব আপলোড হৈ যাব তো তাৰপিছত আপুনি আগৰ নিচিনাকৈ আপুনি গৈ এইটো ফোন নাম্বাৰ সেইটো আপুনি ভেৰিফাই কৰিব লাগিব কেনেকৈ কৰিব লাগিব মই দেখাই দিছোঁ তাৰপিছত আপোনাৰ এই যিটো আপোনাৰ লোগো আছে লোগোটোত আপুনি ক্লিক কৰিব তাত আপোনাৰ তলত আহিব সেটিংছ বুলি ঠিক আছে সেই সেটিংছত আপুনি গৈ পেলাই আপোনাৰ ফোন নাম্বাৰটো ভেৰিফাই কৰিব পাৰিব এইখানে সেটিংছ বুলি সেটিংছটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি চেনেল ফিচাৰ্ছ বুলি যিটো অপশ্যন দেখিছে ফাৰ্ষ্ট অপশ্যনটোত আপুনি তাত ক্লিক কৰি দিব ঠিক আছে তো আপোনাৰ ইয়াত দেখিছে নহয় ইয়াত ভেৰিফাই বুলি ইয়াত ভেৰিফাই হোৱা নাই এতিয়ালৈকে এই ভেৰিফাইটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনাৰ যিটো মোবাইল নাম্বাৰ ইয়াত ভেৰিফাই হৈ যাব ভেৰিফাইটো ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আহিব আপুনি ফোনৰ দ্বাৰাই আপুনি কোডটো ল'ব বিচাৰে ইয়াত মেছেজৰ দ্বাৰাই মই মেছেজৰ দ্বাৰাই ল'ম তো টেক্সটটোত আপুনি ক্লিক কৰি দিব তলৰ যিটো সেকেন্ড অপশ্যন আছে সেকেন্ড অপশ্যনটোত আপুনি ক্লিক কৰি দিব ঠিক আছে এনেকৈ আহি যাব তাৰপিছত আপোনাৰ যিটো মোবাইল নাম্বাৰ সেই মোবাইল নাম্বাৰটো আপুনি ইয়াত দি দিব মই মোৰ মোবাইল নাম্বাৰটো দি দিছোঁ তাৰপিছত তাত এটা ভেৰিফিকেশ্যন কোড আহিব সেই কোডটো দেখিছে নহয় ইয়াত মোৰ এতিয়া যিটো কোড আহিবৰ কাৰণে আপুনি ইয়াত সাবমিট যিটো অপশ্যন আছে ক্লিক কৰি দিব ঠিক আছে সাবমিট ক্লিক কৰাৰ পিছত আপোনাৰ এটা ভেৰিফিকেশ্যন কোড আপোনাৰ মোবাইলত আহিব এইটো দেখিছে ভেৰিফিকেশ্যন কোডটো মোৰ আহি গৈছে ঠিক আছে
ভেৰিফিকেশ্যন কোডটো দিয়াৰ পিছত আপুনি যিটো তলত সাবমিট বুটাম দেখিছে সেই সাবমিট বুটামটোত আপুনি ক্লিক কৰি দিব ঠিক আছে এতিয়া আপুনি আপোনাৰ যিটো ভেৰিফিকেশ্যন কোড আপোনাৰ মোবাইল নম্বৰত আহিছে সম্পূৰ্ণকৈ দিব দিয়াৰ পিছত সাবমিটটোত ক্লিক কৰি দিব তো এতিয়া দেখিছে মোৰ ভাগৰ ইয়াত কি ওলাইছে চাই লওক কংগ্ৰেচুলেশ্যন ইয়ৰ ইউটিউব একাউণ্ট ভেৰিফাইড তো আপোনাৰ এতিয়া মই আপোনাক মোবাইলৰ ইউটিউবত গৈ দেখাই দিছোঁ মোৰ একাউণ্টটো কেনেকৈ ক্ৰিয়েট হৈ গ'ল চাই ল'ব ইয়াত ইয়ৰ চেনেলত ক্লিক কৰি দিব তো দেখিছে মোৰ ইয়াত চেনেলটো ক্ৰিয়েট হৈ গ'ল তাৰপিছত আপুনি আপোনাৰ যি মনোপচন্দ আপুনি যি ভিডিঅ' বনায় তো সেই ভিডিঅ'টো আপুনি যিটো ওপৰত ভিডিঅ' এটা অপশ্যন দেখিছে তাত আপুনি আপলোড কৰিব পাৰিব ঠিক আছে বন্ধুসকল নিশ্চয় এতিয়া পাৰিব আপোনালোকে